হোজাই আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাৰ সংবাদমেল। আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সভাকক্ষত ড্ৰাগছ সন্দৰ্ভত এটি সংবাদমেলৰ আয়োজন কৰি যোৱা 24 ঘণ্টাৰ পৰা 48 ঘণ্টাত 100.20 গ্ৰাম ড্ৰাগছ আৰু সৰু কণ্টেইনাৰসহ এখন 4-চকীয়া বাহনসহ 4জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয়। হোজাইত সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত কৰিবলৈ প্ৰশাসনৰ যি এক অভিযান চলাই গৈছে তাৰে যোৱা 24 ঘণ্টাৰ পৰা 48 ঘণ্টাৰ ভিতৰত 4জনকৈ লোকসহ এখন 4-চকীয়া বাহন জব্দ কৰে। লগতে সাধাৰণ জনতাই ড্ৰাগছ সেৱন কৰা বা সৰবৰাহ কৰা লোকক দেখিলে স্থানীয় প্ৰশাসন তথা ড্ৰাগছ ফ্ৰী এপত SMS কৰি প্ৰশাসনক দৃষ্টিগোচৰ কৰিবলৈ আহ্বান জনায়। হোজাইৰ পৰা সজল দাসৰ প্ৰতিবেদন, নগাঁও লাইভ, আছাম 24। যেতিয়া আমি অ্যাকিউজ মানুহৰ নামটো ডিসক্লোজ কৰিব নোৱাৰো, এইটো সুপ্ৰিম কোৰ্টৰ গাইডলাইন আছে। যেতিয়া এইটো ইনভেষ্টিগেশ্যন শেষ হ'ব, কোৰ্টত যাব, তাৰপিছত আমি আইডেন্টিটি ডিসক্লোজ কৰিব। স্যাৰ, এনেকুৱা কিবা চিষ্টেম আছে নেকি আপোনালোকৰ? ধৰি লওক ডবকাত বিশেষকৈ আমি য'ত থাকোঁ তাতে কিছুমান ড্ৰাগছ পেডেলাৰ বা কিছুমান সন্দেহজনক ব্যক্তি ড্ৰাগছ সৰবৰাহ কৰি থকা বুলি আমি গম পাওঁ। তো এনেকুৱা সময়ত আমি যিহেতু একো কৰিব নোৱাৰি, আপোনালোকক ইনফৰ্ম তো তুৰন্তে আপোনালোকক ইনফৰ্ম কৰিব পৰাকৈ কোন কাৰ লগত কৰিলে সুবিধা হয় যে পটককৈ? এইটো আপুনি ভাল কথা কৈছে। এইটো আপুনি জানিব, আগতে আমাৰ আসাম পুলিচ হেডকোৱাৰ্টাৰ CID হেডকোৱাৰ্টাৰ এটা এপ ওলাইছে, ড্ৰাগ ফ্ৰী আসাম। ড্ৰাগ ফ্ৰী আসাম এটা এপ অলৰেডি ওলাইছে। এইটো এপত যদি কিবা মানুহ ইনফৰ্মেশ্যন পায়, মানে চাৰ্টিফাইড ভেৰিফাইড ইনফৰ্মেশ্যন যদি পায়, সেইটো ইমিডিয়েটলি এপত যদি দিয়ে আমাৰ কণ্ট্ৰল ৰুমত আহি যায়। তো এইটো আপোনাৰ মাধ্যমৰ আমি ইউজ কৰিম, আপোনাৰ গোটেই ৰাইজক জনাম কি এইটো যদি আপুনি ইনফৰ্মেশ্যন পায়, ড্ৰাগছ ফ্ৰী আসাম CID হেডকোৱাৰ্টাৰ, আসাম পুলিচ হেডকোৱাৰ্টাৰ এটা এপ আছে, এইটো আপুনি ইউজ কৰক। ইমিডিয়েটলি আপুনি যি ইনফৰ্মেশ্যন দিব এইটো আমাৰ ওচৰত আহি যাব। স্যাৰ, আমাৰ ওচৰত কেতিয়াবা কিছুমান গোপন সূত্ৰৰ খবৰ আহে যে এনেকুৱা ড্ৰাগছ আছে। আমি যেতিয়া আৰক্ষীক খবৰ দিওঁ, আৰক্ষী বাই চান্স কেতিয়াবা গৈ পেলাই ধৰিব নোৱাৰে, তেতিয়া আকৌ চ'ৰ্চক হেৰাছমেণ্ট দিয়া দেখা যায়। বা 2000 এটা ঘটনা ডবকাটো হৈছে, চ'ৰ্চে পৰৱৰ্তী সময়ত যেনেকৈ খবৰ দিবলৈ ধান পায়, এই ক্ষেত্ৰত কি হ'ব? চ'ৰ্চক কেনেকৈ হেৰাছমেণ্ট কৰাটো? নাই, এইটো সোর্স ইনফরমেশন তো যেনেকৈ এইটো পুলিচৰ তো সিক্ৰেটে থাকে, और এইটো আমি চাম, এইটো ডেফিনেটলি সিক্ৰেটই হ'ব। যদি সোর্স ইনফরমেশন যদি আমি বা আমি আমাৰ আৰক্ষীবিলাক যদি কিবা পায়, এইটো আমি ডেফিনেটলি সিক্ৰেট স্যাৰ, এইটো ঘটনাৰ লগত মই যোগ কৰি কৈ আছোঁ। ডবকাত এটা ঘটনা হৈছিলে, ইনফৰমেশ্যন এজন মানুহে আমাক দিছে, লগে লগে আমি ৰিপৰ্টাৰসকলে পুলিচক ডবকা OC-ক ট্ৰান্সফাৰ কৰিলোঁ। তেওঁ ফিল্ডত মানুহ পঠিয়াইছে, মণিসেনা সিং বুলি যিজন SI আছে তেওঁ পঠিয়াইছে। ফিল্ডত গৈ একজেক্ট লোকেশ্যনত গৈ তেওঁ বস্তুখিনি নাপাই ঘূৰি আহি গৈছে। অহাৰ পিছততো OC ছাৰে খুব খং কৰিছে, ইনফৰ্মাৰটো ভুল ইনফৰ্ম দিছে, এইটোক উঠাব লাগিব, ধৰিব লাগিব। তো তাৰপিছত 5 মিনিট পিছতে মানে কি হৈছে, এই মানুহটোক ধৰি বেলেগ জেগাত দিছে। তাৰপিছত 5টা